हेलो बंधुসকল আজি আমি লালবাগ গাৰ্ডেন ফুৰিবলৈ গৈ আছো তো বহুত ভাল হ'ব ভিডিওটো আপোনালোকে চাই থাকক গাৰ্ডেন গৈ আছো বহুত ডাঙৰ গাৰ্ডেন হয় বেংগলোৰৰ লালবাগ বুলি কয় এই গাৰ্ডেনটোক তো গতিকে বলক ভিডিওটো চাই থাকক এনজয় কৰক বন্ধুসকল দেখিছে আপোনালোকে ইয়া আমি ওলাই আহিলো ৰুমৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান হয় আমি বাছ উঠিবৰ কাৰণে খোজকাঢ়িবলগীয়া হয় সেইকাৰণে আমি ইয়া খোজকাঢ়ি গৈ আছো ৰ'দ দিছে বহুত গৰম উঠিছে তো বলক এতিয়া আমি যাম লালবাগ শ্ৰী কেনা লাগিছে ভাল লাগিছে গৰম হহিব নোৱাৰি আমি এয়া আইসক্ৰীম খালো তো আপোনালোকে যদি বেংগলোৰ আহে আইসক্ৰীম খাওক আইসক্ৰীম বহুত কম দামত বহুত ভাল আইসক্ৰীম পোৱা যায় ইয়াত আৰু বহু ধৰণৰ আইসক্ৰীম পোৱা যায় তো গতিকে ভিডিওটোক লৈ আগবাঢ়ো বলক এতিয়া আমি পাম মেইন ৰোড য'ৰ পৰা আমি বাছ উঠিম তো ভিডিওটো এনজয় কৰক এয়া আমি আহি পালো মেইন ৰোড য'ত আমি এতিয়া অপেক্ষা কৰি আছো বাছৰ কাৰণে গাইজ বাছৰ কাৰণে ৰখি আছো বাছ ষ্টেচন ঐ ইয়াত নহ'ব চাওক না বাছ ইমান ভিৰ মানুহ অঁ কেনেকৈ যাম বাৰু বন্ধুসকল ফাইনেলি বাছত উঠিলো দেখিছে আপোনালোকে এইটো কিমান ডাঙৰ এটা মহল ঘৰ যদি এইটো ঘৰ আপোনাৰ হ'ল হ'লে তো আপুনি কি কৰিলে হ'লে ভাবি চাওক এক মাহত যদি আপোনাৰ 10 লাখ টকা ইনকম হ'ল হ'লে এই ঘৰটোৰ পৰা আপুনি সেই পইচাৰে আপুনি কি কৰিলে হ'লে আপুনি কমেণ্ট কৰি জনাওক তো দেখিছে আপোনালোকে ইমান ডাঙৰ মহল আপোনাৰ যদি হোৱা হ'লে এটা সপোন ভাবক আপোনালোকে কি কৰিলে হ'লে পইচাবিলাক টকাবিলাক তো ভিডিওটো এনজয় কৰক হাই বৰ্তমান এয়া বাছৰ পৰা নামিছোঁ বহুত গৰম হৈছে লালবাগ পালোহি তো চাই থাকক ভিডিঅ'বিলাক দেখিছে কিমান জাম আছে আমি গৈছোঁ সোমাই এয়া দেখিছে লালবাগ গাৰ্ডেন দেখিছে এইটো আমাৰ অসমত পায় নহয় ঢেকীয়া এ দেখ ঢেকীয়া চব্জি বে কিন্তু ইয়াৰ অলপ বেলেগ হৈছে ন আমাৰ অসমত পোৱাটো বেংগলোৰতো এইটো আছে বেলেগ কালাৰ হৈছে সেয়া এটা এইটো সৰুটো এহে লালবাগ গাৰ্ডেন গাইছ
বন্ধুসকল দেখিছে এয়া ঘূৰি ফুৰিবৰ কাৰণে গাড়ীৰ ব্যৱস্থা আছে ইয়াত আপোনালোকে পইচা দিয়ক আৰু গাড়ীত উঠক আৰামছে গোটেই গাৰ্ডেনখন ঘূৰি ফুৰক তো গতিকে মই আগতে কৈছোঁ এইখন গাৰ্ডেন বহুত ডাঙৰ হয় সেইকাৰণে গাড়ীৰ ব্যৱস্থা কৰি থৈ দিয়া আছে খোজকাঢ়ি মানে দেখাবলৈ সম্ভৱ নহয় এইখন গাৰ্ডেন গোটেই গাৰ্ডেনখন গোটেই দিন লাগি যাব চাগে সেইকাৰণে গাড়ী ব্যৱস্থা কৰা আছে এখন দুখন নহয় বহুকেইখন গাড়ী আছে ইয়াত আপুনি পইচা দিয়ক আৰু গাড়ীত উঠি আৰামছে হাৱা খাই খাই চাই থাকক এইটো টকৌ গছ ইমান ডাঙৰ টকৌ গছ ইয়াত নাম লিখি থৈছে চোৱা চাওক বাপৰে ময়ো লিখি দিওঁ নেকি অ' হ चल 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 फोटो मारात লাগিছে দেখি যায় বঢ়িয়া লাগিছে কেনেকা লাগিছে আধা গৈ পোৱাই নাই আধা আছে আৰু যাব লাগিব চলো কাম মজা টাইম পাস কৰিবৰ কাৰণে বঢ়িয়া জেগা একদম কুল পুরা গছ-গছনি ভরা चॉकलेट बटरस्कॉच आइसक्रीम कौन बड़ा चॉकलेट कोन चॉकलेट बटरस्कॉच ओ तेजीमला ফুল কিন্তু ৰঙা ৰঙৰ তেজিমলা ৰে ओहो बढ़िया एफाले बढ़िया लगिसे ए मास्क खुलिए दिउ এটা ভিতর দেখা দিয়া ভিতর কি দেখাম আকৌ এইটো আৰু এনেকা আছে না ओहो ঘৰ হৈ আছে দেখোন Wow, amazing. Whoosh. Cutting কৰিছে ধুনিয়াকে কাটিং তো বহুত মজা কৰিছে আৰু বেছি এটা ফুল নফুলে এটো বেছি মানে পাতৰ কাটিং কাৰণে ষ্টাইল ডিজাইন মানে গোল কৈ কাটিছে ৰাউন্ড কৈ এটো কালাৰ ओ কালাৰ ये क्या वाओ बहुत ভাল লাগিছে আহি নাচি দিয়া এইটো সা এনেকা পাতৰ এই বাদেও তো এই পানী পাইপ চাগে পানী দিয়া ব্যৱস্থা কৰি থৈছে বহুত ধুনিয়া কৈ পানী নিদিলে আৰু এইবিলাক ফুল কোনো কামে নাই পানী মেন কথা পানী দিলে সকলো গছ-গছনি লহপহ কৈ যাই থাকিব পানী নহলে কোনো কাম নাই ये हो गया এইটো আন্ধাৰ হৈ গৈছে গছজোপাৰ কাৰণে বাপৰে বহুত ডাঙৰ হয় গাইস আমি আধা ঘূৰাই নাই আৰু বহুত আছে জায়গা চাবৰ কাৰণে আজি দিনটো লাগিলো দিনটো গছ চাই খতমই নহ'ব বলা এইটো পাৰ্ক দেখিছে ইয়াত মানুহ বহুত আছে
এইটো চোৱা এইফালে চোৱা স্মাইল এইটো চোৱা এনেকৈ মেইন ৰোড বনাই থৈছে মানুহৰ কাৰণে এইটো বহিবৰ কাৰণে Wow. এইটো টিঙৰ নে কাঠৰ বে কাঠৰ হেই টিঙৰ ঐ এইটো কৃষ্ণচূড়া চা টিঙৰ আমাৰ অসমত পায় ৰেড অৰেঞ্জ ইয়াত চোৱা য়েল্ল' কালাৰৰ ক'ত এইটো কৃষ্ণচূড়া এইটো কৃষ্ণচূড়া হয় জানো য়েল্ল' কালাৰ সেইটো চোৱা সেইটো কালাৰৰ পায় আমাৰ অসমত এইটো পিংক হয় কি হয় এইটো তামোল কিন্তু কি তামোল হয় নহয় খোৱা তামোল এই গছ যে এনেকুৱা খোৱা তামোল অ' 10 পোনমান আছে চাগে ইয়াত ন তামোল গছ বাপৰে আমাৰ অসমত তামোল গছ বহুত বেলেগ বে ইমান ডাঙৰ এইপিনে মাছ আছে এইখিনি মাছ দেখিছে নাই সেইখিনি মাছ সেইখিনি কি ৱাও আমি এইফালৰ পৰা এক পাক মাৰি আৰু এইফালে আহি কিমান ডাঙৰ ডাঙৰ আছে ইয়াত বহুত ডাঙৰ ডাঙৰ 4 কেজি 5 কেজি বাপৰে কিমান বছৰ হ'ল ইয়াত আপোনাৰ হা 1 বছৰ 3 মাহ পাইছে আমি অসমৰ শদিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্ট পৰে শদিয়া শদিয়া মানে কি ঘূৰিবলৈ আহিছে নে কিবা এনেই ফুৰিব চাবলৈ আহিছোঁ ফুৰিবলৈ আহিছে ট্ৰেইনত আহিছে ট্ৰেইনত তাৰপৰা নহয় আমি ইয়াত কাম কৰোঁ ইয়াত থাকোঁ মানে ইয়াত কাম কৰোঁ কোন জেগাত আছে এতিয়া হেৰিত আছোঁ এইটো কি কয় দিলবাৰ এইফালে বানাৰঘাটাৰ ফালে বানাৰঘাটাৰ ফালে বানাৰঘাটাৰ ফালে লগ পাই ভাল লাগিল দেই বানাৰঘাটত আমাৰ এই চিগেপলীয়া সেইফালে চিগেপলীয়া আপুনি ইয়াতে থাকে নে ইয়াতে মই এইখনতে থাকোঁ মানে বাবা আমাৰ অসমৰ 6জনমান আছে ইয়াত আছে এইখন পাৰ্কত মানে এইখন পাৰ্কত আছে প্ৰায় পাবি এইখিনিত এজন আছে মিচিং ল'ৰা এইফালে আগত তাৰপৰা অসমীয়া ল'ৰা জেগাই জেগাই এইখিনিত আছে তাৰমানে ৰুমবিলাক আমি একেলগে 6জনে আছোঁ ইয়াৰ পাৰ্কৰ হেৰি নিদিয়ে মানে বেলেগ এক্সট্ৰাকৈ ল'বলগীয়া হৈছে নাই ইয়াতে ফ্ৰীকৈ দিছে ফ্ৰীকৈ দিছে তেনেহ'লে ঠিকে আছে কিমান দৰমহা পাতি কেনেকুৱা দিছে 17,000 টাইম 12 ঘণ্টা ঠিক আছে এনেকুৱা পাৰ্কত থাকিব পালেতো ভালে লাগে এনেই অকণমান কম হৈছে দৰমহাটো 12 ঘণ্টা নাই 8 ঘণ্টাতে 12-13,000 কিন্তু এনেকৈ চাই পেলাই তাৰমানে অলপ কম হৈছে ঠিক আছে আকৌ লগ পাম ভাল লাগিল লগ পাম অসমৰ মানুহ তো বন্ধুসকল দেখিছে আপোনালোকে অসমৰ মানুহ ইয়াত কাম কৰি আছে চিকিউৰিটি কৰি আছে 12 ঘণ্টা ডিউটি 18,000 টকা দৰমহা পায় এনেকুৱা এখন পাৰ্কত থাকিব পালেতো ভাই 15,000 টকা দিলেও থাকিবই ভাই কিন্তু কি কবি ফেমিলি ৱাইফ লৈ আহিছোঁ না বাধ্যত পৰি যাওঁ থাকিবৰ কাৰণে বেলেগ জেগাত বহুত ভাল আছে জেগাটো ঠাইটুকুৰা বহুত ভাল আছে যাবলৈ আহক ডাঙৰ পুখুৰী জীৱ জন্তু আছে চৰাই চিৰিকটি বহুত ধৰণৰ আছে ঠিক আছে
মা কচম গছ ভাই ঘোঁৰাত হাতীত উঠিলি নেকি হে ভাই হাতী নেকি হে হে হাতী নেকি এতিয়া কি হয় আহঁত গছ নহয় জানো আহঁত গছটো চাওক না ভাই এইটো গুৰি নে এইটো গুৰি এইটো চা এইটো কানেকশ্যন কৰি থৈছে ইয়াত কেনেকৈ এটাই গছ কিন্তু ইফালে কানেকশ্যন কৰি থৈছে ওপৰত কানেকশ্যন কৰি থৈছে সেইটো ডাল এলেচি এলেচি আজি ফেচবুক হোৱাটছআপ ফাটি দিবি নেকি ফটো দি এইটো গছৰ শিপা দেখিছে গছৰ শিপাৰে বনাইছে এয়া কাটি কাটি বনাইছে গছৰ শিপা মজা কাঠে কাটি ময়ূৰ কি হিউমা আচ্ছা ময়ূৰ চৰা নহয় ময়ূৰ চৰা নহয় কি চৰা হয় হিউমা ফুল চাওক বাঁহৰ ষ্টাইল বনাইছে কিন্তু হয় এইটো লোহা হয় বন্ধুসকল সেইটো মন্দিৰ দেখিছে শিলৰ ওপৰত বনাইছে যে এইটো এটা শিল হয় দেখিছে আপোনালোকে তো তালৈ যাম বলক চাই থাকক ভিডিঅ'টো শিলৰ ওপৰত আছে মন্দিৰটো এনেকৈ যাব লাগিব শিলৰ ওপৰেদি চাই থাকক এয়া পাইপলাইন ওপৰত কিবা খাব লাগিব ব'লা অনলি আইচক্ৰীম কিন্তু আইচক্ৰীম খাব মন যোৱা নাই মোৰ বাছত আহিলোঁ কিবা ভাল লাগে থোৱা নাই কি পায় ইয়াত ये कच्चा है पका नहीं है ना मसाला होगा ना आम के साथ मसाला नमक लगा हाँ दे ঘৰলৈ ৰুমলৈ যাবলৈ হ'ল গতিকে গোটেই ঘূৰিলোঁ টাইম তথাপিও থাকিলে ইমান দেখাব নোৱাৰিলোঁ বহুত ডাঙৰ হয় এইখন পাৰ্কখন তো গতিকে বেছি মানে গছ গছনি ফুল চৰাই চিৰিকটি এটা ইমান মানে খেলা বুলা সেইটো সৰু ল'ৰা ছোৱালী তো ভিডিঅ'টো চাই কেনে পালে ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা লাগিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো বজাই দিব অল টিপি দিব আৰু বহুত ধুনীয়া ধুনীয়া জেগা ঠাই দেখুৱাম নেশ্যনেল পাৰ্ক আছে য'ত হাতী ঘোঁৰা বাঘ বান্দৰ ঘৰিয়াল চব আছে সকলো বস্তু দেখুৱাম তো আজিলৈ সামৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব